Hello guys, welcome to in a new video in my channel Jibon Jindabad. এটা ডাঙৰ গুৰুত্বপূৰ্ণ কথা লৈ আহিছোঁ। প্ৰথম কথা হ'ল 59টা এপছ চাইনাৰ বেন কৰিলে ভাৰত চৰকাৰে। খুব ভাল কাম কৰিলে। চাইনাৰ বস্তু ভাৰতত নালাগে। আমি সকলোৱে একমত আছোঁ। যেহেতু টিকটকত লোকেশ্যন ট্ৰেক হৈছিল, তো আপোনালোকে যেতিয়া এটা টিকটক একাউণ্ট খুলিছিল তাত আপোনালোকে অসমৰ বুলি কেতিয়াও ক'ব লগা হোৱা নাছিল। অসমৰ ভিডিঅ'বিলাক আপোনাক অট'মেটিকলি প্ৰভাইড কৰিছিল তেওঁলোকে। এতিয়া চিন্তা কৰক তেওঁলোকে কিমান ডাঙৰ তথ্য আমাৰ পৰা লৈ গৈ আছিল। তো সেইকাৰণে সেইবোৰ বন্ধ হ'ল, ভাল কথা। দ্বিতীয়টো কথা হ'ল যে এতিয়া যিবোৰ মোবাইল হাৰ্ডৱেৰ কোম্পানী যিবোৰ চাইনাৰ মোবাইল চলি আছে ভাৰতত, কোটিৰ সংখ্যাত কোটিতকৈ ওপৰত মানুহে চাইনাৰ ভিভ', অপ', ৰিয়েলমি, MI এনেদৰে মোবাইলবোৰ চলাই আছে। তো সেইবোৰ বন্ধ হৈ যাব নেকি? কি ভাবে আপোনালোকে, বন্ধ হ'ব নেকি? মই কৈছোঁ শুনক, যিবোৰ বৰ্তমান চলি আছে সেইবোৰ মোবাইল বন্ধ নকৰে। তাৰ মূলতে হৈছে আমাৰ ভাৰতৰ মানুহৰ কমপ্লিট লছ হ'ব। যিহেতু চাইনাই অলৰেডি পইচা পাই গ'ল। আপুনি এটা মোবাইল কিনোতে ওৱান টাইম ইনভেষ্ট কৰিলে, চাইনাই পইচা পালে, ভাৰত চৰকাৰে পইচা পালে, অলৰেডি হৈ গ'ল। গতিকে এতিয়া যদি আমি সেইবোৰ বন্ধ কৰি দিয়া যায়, কমপ্লিট আমাৰ ভাৰতীয় মানুহবোৰৰ লছ হ'ব। চাইনাৰ 1 টকা লছ নহয়, যিহেতু হাৰ্ডৱেৰ এবাৰেই প্ৰভাইড কৰা হয়। চাইনাৰ 1 টকা লছ নহয়। গতিকে নিশ্চিন্তে থাকক, হাৰ্ডৱেৰ কোম্পানী মোবাইলবোৰ বন্ধ নহয়। বৰ্তমান চলি থকা যিবোৰ আছে সেইবোৰ হয়তো নতুনকৈ আহিব লগা ভিভ', অপ' আপোনালোকে দেখিবলৈ নাপাব পাৰে, নালাগে। তাৰ বিনিময়ত আমাৰ ভাৰতীয় কোম্পানীবোৰে ভাল ভাল মোবাইল প্ৰভাইড কৰক, আমি সেইবোৰ আঁকোৱালি ল'ম। আমাক চাইনিজ মোবাইল নালাগে। আৰু যিহেতু মোবাইলবোৰ বৰ্তমান চলি আছে সেইবোৰ পেলাব দৰকাৰ নাই, ভাঙিব দৰকাৰ নাই, সেইবোৰ চলাই থাকক। কিয়নো আমি কষ্টৰ ধন উপাৰ্জন কৰিব লগা হয় বহুত, আৰু কষ্টত ধন উপাৰ্জন কৰি আমি এটা মোবাইল কিনিব লগা হয়। গতিকে সেইবোৰ পেলাই বৰ্তমান কোনো অৰ্থ নাই, সেইটো পেলোৱাৰ বা সেইটো ভাঙি দিয়াৰ কোনো অৰ্থ নাই, যিহেতু চাইনাই অলৰেডি পইচা পাই গ'ল। তো দ্বিতীয় কথা হ'ল টিকটক ভাৰতত একদম বৰ ডাঙৰ লেভেলত গুচি গৈছিল। কিছুমানে বহুত ভাল অভিনয় কৰিছে, সেইবোৰক ভাল লাগে, কিন্তু বহুত বজৰামি কৰিলে, বহুত বদনামি কৰিলে টিকটকক লৈ পেলাই। বহুতখিনি ডাঙৰ ঘটনাও হ'ল। তো প্ৰথম কথা হ'ল টিকটকৰ অবিহনে এতিয়া অভিনেতাবোৰৰ বহুত বেয়া অৱস্থা হৈছে। তো সিহঁতৰ কাৰণে প্লেটফৰ্ম বহুত আছে, ইউটিউব আছে, ফেচবুক আছে, ইনষ্টাগ্ৰাম আছে, বহুত আছে সিহঁতৰ কাৰণে প্লেটফৰ্ম। যিকোনো এটা ভাল কৰক, তেওঁলোকৰ কাৰণে সকলোতে আদৰ আছে, সকলোতে সন্মান আছে। কিন্তু বজৰামিবোৰ কৰি থাকিলে আদৰ ক'তো নাপাব আপোনালোকে। তো টিকটকৰ বিপৰীতে ভাল এপছ কিবা আহিল নেকি? আজি সেইটোৰ ওপৰত এতিয়া আলোচনা কৰিম। মই আপোনালোকক ইনষ্টল কৰি দেখাই দিম, কেনেকৈ অসমীয়া ভিডিঅ' পোৱা যাব, অসমীয়া ভিডিঅ' আপোনালোকে কেনেকৈ বনাব, সেইবোৰ দেখাই দিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। টিকটকৰ বিপৰীতে আহি গ'ল এটা নতুন এপছটো নিউয়ৰ্কৰ হয়, কিন্তু বৰ্তমান ভাৰতত প্ৰচলিত হৈছে আৰু খুব সুন্দৰ, খুব ভাল। টিকটকতকৈও ভাল বুলি কৈছোঁ মই চাইছোঁ এপছটো। গতিকে হতাশ হ'ব নালাগে আৰু বজৰামিবিলাক নকৰিব। ভাল ভিডিঅ' বনাওক, ভাল কণ্টেণ্ট লওক, ভাল অভিনয় কৰক, সকলোৱে আদৰ সন্মান দিব। যদি আকৌ সেই টিকটকৰ দৰেই বজৰামি কৰে, বদনামি কৰে, তো তেনেহ'লেতো আৰু কোনেও ভাল নাপাব নিশ্চয়, হয় নাই কওক। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইনষ্টল কৰি দেখাই দিওঁ আপোনালোকক। এপছটোৰ নাম হৈছে ট্ৰিলাৰ, TRILLER। যদি ভিডিঅ'টো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই প্লে' ষ্ট'ৰৰ পৰা এপছটো ইনষ্টল কৰি লওঁ। ট্ৰিলাৰ ছ'চিয়েল ভিডিঅ' প্লেটফৰ্মটো ইনষ্টল হৈ গ'ল মোৰ। তো আহক ভিতৰলৈ যাওঁ। তো ভিডিঅ' প্লে হৈছে, অট'মেটিকলি ভিডিঅ' প্লে হৈছে। এতিয়া আমাক লাগে অসমীয়া ভিডিঅ'ৰ কাৰণে মই যিহেতু এপছটো বনাইছোঁ, ভিডিঅ'টো বনাইছোঁ, তো চাৰ্চ কৰিম অসম। তো অসম চাৰ্চ কৰিছোঁ, কৰি এতিয়া চাওঁ অসমত ভিডিঅ' দিছেনে নাই। তো হেছটেগ অসম গাৰ্ল প্লে ভিডিঅ' তো চাওঁ আহিছে, অসমীয়া আহিছে। বিহু নাচ দেখিছোঁ, বাইদেউজনীকে প্লে কৰোঁ। চাওঁ ভিডিঅ', তো আহিল ভিডিঅ'। মোৰ নেটৱৰ্ক খুব বেয়া, মই জাষ্ট আপোনালোকক ডেমো দেখাইছোঁ। নেটৱৰ্ক খুবেই বেয়া, আপোনালোকে ট্ৰাই কৰি চাওক। নতুন এপছ আহিছে আৰু ভিডিঅ' বনাওক, এণ্টাৰটেইনমেণ্ট কৰক। সুন্দৰ এপছ আহিছে। তো এয়াই আপোনালোকক ইনফৰ্মেশ্যনটো দিলোঁ। তো বাকী আপোনালোকৰ কথা, সুন্দৰ ভিডিঅ' বনাওক। টিকটকৰ দৰে আকৌ ভিডিঅ' বনাবলৈ আৰম্ভ কৰি দিয়ক। কিন্তু সেয়াই আৰু ভাল কণ্টেণ্ট লওক, ভাল ভিডিঅ' বনাওক। আমি সকলোৱে আঁকোৱালি ল'ম, আপোনালোকৰ ভিডিঅ'বোৰ চাম সকলোৱে। তো ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। জয় আই অসম।